হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ বাবে এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে 20,000 ভিতৰত ভাল গেমিং ফোন, ভাল স্মাৰ্টফোন ল'ব বিচাৰে নেকি? যদি ল'ব বিচাৰে মোৰ এই ভিডিঅ'টো চাওক। আপুনি যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ৰেড কালাৰ বুটামটো ক্লিক কৰক আৰু কিনাৰত থকা বেল আইকনটো ক্লিক কৰক। নাম্বাৰ 1ত লৈছোঁ মই প'ক' X3 Pro। ইয়াৰ ডিছপ্লে চালে মানে 6.67 ইঞ্চি ফুল HD প্লাছ IPS ডিছপ্লে দেখিবলৈ পাব, লগতে 120 Hz ৰিফ্ৰেছ ৰেট আৰু ফ্ৰণ্ট ছাইড কৰিন গৰিলা গ্লাছ 6 প্ৰটেকশ্যন দেখিবলৈ পাব। আৰু ইয়াত দেখিবলৈ পাব কোৱেলকম স্নেপড্ৰেগন 860 প্ৰচেছৰ দেখিবলৈ পাব। বহুত ভাল প্ৰচেছৰ দেখিবলৈ পাব। এই ফোনটোত গেমিঙৰ কাৰণে বহুত ভাল পাৰফৰ্মেঞ্চ দিয়া হৈছে। ইয়াৰ বেক কেমেৰা চাবলৈ গ'লে 48 MP মেইন কেমেৰা, 8 MP আল্ট্ৰা ৱাইড কেমেৰা, 2 MP মাইক্ৰ' কেমেৰা, 2 MP ডেপ্থ কেমেৰা দেখিবলৈ পাব। ইয়াৰ ফ্ৰণ্ট ছাইড কেমেৰা দেখিবলৈ পাব 20 MP কেমেৰা। ইয়াৰ বেটেৰী দেখিবলৈ পাব 5160 mAh বেটাৰী আৰু ফাষ্ট চাৰ্জিং দেখিবলৈ পাব 33 ৱাটৰ চাৰ্জাৰ দেখিবলৈ পাব। প'ক' X3 Pro প্ৰাইচ হৈছে 18,999 টকা। আপুনি ফ্লিপকাৰ্টত দেখিবলৈ পাব। নাম্বাৰ 2ত লৈছোঁ মই Realme X7 5G। ইয়াৰ ডিছপ্লে 6.4 ইঞ্চি ছুপাৰ এমোলেড ডিছপ্লে দেখিবলৈ পাব আৰু লগতে ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট দেখিবলৈ পাব। Realme X7 দেখিবলৈ পাব MediaTek Dimensity 800U, বহুত ভাল প্ৰচেছৰ দেখিবলৈ পাব। বেটেৰী দেখিবলৈ পাব 4310 mAh, লগতে 50 ৱাটৰ ফাষ্ট চাৰ্জিং দেখিবলৈ পাব। ইয়াৰ বেক চাইড কেমেৰা দেখিবলৈ পাব 64 MP কেমেৰা, ফ্ৰণ্ট চাইড দেখিবলৈ পাব 16 MP কেমেৰা। Realme X7 প্ৰাইচ হৈছে 19,999 টকা। ফ্লিপকাৰ্টত দেখিবলৈ পাব। 3 নম্বৰত লৈছোঁ iQOO Z3 5G। ইয়াৰ ডিছপ্লে চালে মানে 6.58 ইঞ্চি IPS LCD দেখিবলৈ পাব, লগতে 120 Hz ৰিফ্ৰেছ ৰেট দেখিবলৈ পাব আৰু ছাইড মাউণ্টেন ফিংগাৰপ্ৰিণ্ট দেখিবলৈ পাব। আৰু ইয়াত দেখিবলৈ পাব কোৱেলকম স্নেপড্ৰেগন 768G প্ৰচেছৰ দেখিবলৈ পাব। ইয়াৰ বেক কেমেৰা 64 MP মেইন কেমেৰা দেখিবলৈ পাব আৰু ফ্ৰণ্ট কেমেৰা 16 MP দেখিবলৈ পাব। ইয়াৰ বেটেৰী 4400 mAh দেখিবলৈ পাব, লগতে 55 ৱাট ছুপাৰ ফাষ্ট চাৰ্জাৰ দেখিবলৈ পাব। ইয়াৰ প্ৰাইচ দেখিবলৈ পাব এমাজনত 19,990 টকা। 4 নম্বৰত লৈছোঁ Realme 8 Pro। ইয়াৰ ডিছপ্লে চালে মানে 6.4 ইঞ্চি ছুপাৰ এমোলেড ডিছপ্লে দেখিবলৈ পাব, লগতে ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট দেখিবলৈ পাব আৰু প্ৰচেছৰ দেখিবলৈ পাব কোৱেলকম স্নেপড্ৰেগন 720G দেখিবলৈ পাব। ইয়াৰ বেক কেমেৰা দেখিবলৈ পাব 108 MP আৰু ফ্ৰণ্ট কেমেৰা দেখিবলৈ পাব 16 MP। ইয়াৰ বেটেৰী 4500 mAh দেখিবলৈ পাব আৰু লগতে 50 ৱাট ছুপাৰ ডাৰ্ট ফাষ্ট চাৰ্জিং দেখিবলৈ পাব আৰু ইয়াৰ প্ৰাইচ দেখিবলৈ পাব 17,999 টকা। ফ্লিপকাৰ্টত দেখিবলৈ পাব। 5 নম্বৰত Realme Narzo 30 Pro 5G। ইয়াৰ ডিছপ্লে চালে মানে 6.5 ইঞ্চি ফুল HD প্লাছ IPS ডিছপ্লে দেখিবলৈ পাব, লগতে 120 Hz ৰিফ্ৰেছ ৰেট দেখিবলৈ পাব আৰু ছাইড মাউণ্টেন ফিংগাৰপ্ৰিণ্ট দেখিবলৈ পাব। ইয়াৰ প্ৰচেছৰ দেখিবলৈ পাব MediaTek Dimensity 800U 5G প্ৰচেছৰ দেখিবলৈ পাব। ইয়াৰ বেটেৰী 5000 mAh দেখিবলৈ পাব আৰু লগতে 30 ৱাটৰ ডাৰ্ট চাৰ্জাৰ দেখিবলৈ পাব। ইয়াত কেমেৰা দেখিবলৈ পাব 48 MP ট্ৰিপল কেমেৰা দেখিবলৈ পাব আৰু ফ্ৰণ্ট ছাইড 16 MP কেমেৰা দেখিবলৈ পাব। ইয়াৰ প্ৰাইচ দেখিবলৈ পাব 17,999 টকা। ফ্লিপকাৰ্টত দেখিবলৈ পাব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, লগতে কিনাৰত থকা বেল আইকনটো ক্লিক কৰক। ধন্যবাদ।